গুড মৰ্ণিং গাইজ, সুপ্ৰভাত বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। চাওক প্ৰথমৰ পৰা শেষলৈকে, শেষত কমেণ্ট এটা কৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সচমুচ ভেৰি টেষ্টি এণ্ড হেল্ডি, প্লিজ ফ্ৰেণ্ডছ ভিডিঅ' অন্তিম তক দেখিয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল চাওক, আজি মই কোমোৰা লগত গৰৈ মাছ বনালোঁ। কেনেধৰণে বনালোঁ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। মাছখিনি বাছা হৈ গ'ল। এতিয়া নিমখ অলপ দিছোঁ, নিমখ অলপ দি সুন্দৰকৈ ধুই লৈছোঁ। এয়া চাওক, মানে নবৌয়ে ধুই আছে, মই কেমেৰা ধৰি আছোঁ আৰু আপোনালোকক অকণমান দেখুৱাইছোঁ। নিমখ দি ধুলে ইয়াৰ যিটো পিছল ভাৱটো নাইকিয়া হৈ যায়, মানে পিছল হৈ থাকে। গৰৈ মাছেই হওক, আপোনাৰ শিঙি মাছেই হওক বা মানে এনেকুৱা মাছ, মানে লোকেল মাছবিলাক আৰু অলপ যদি নিমখ মাৰি পেলাই ধোৱা হয় বৰ সুন্দৰ হয়। এয়া চাওক, কোমোৰাখিনি ৰেডি কৰি ল'লোঁ। আকৌ এতিয়া নিমখ সোৱাদ অনুযায়ী নিমখ আৰু ৰেড চিলি, হালধি সকলোখিনি সুন্দৰকৈ মিশ্ৰণ কৰি ল'ম। আপোনালোকে চাই থাকক কেনেধৰণে বনাম। এতিয়া বিভিন্ন প্ৰকাৰে বনোৱা ৰেচিপি আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি আছোঁ। আজি কোমোৰা লগত গৰৈ মাছ আপোনালোকে বনাই খাই চাব কিমান টেষ্টি হয়। মই আজি কেনেধৰণে বনাইছোঁ তাকে অকণমান শ্বেয়াৰ কৰিছোঁ। চাওক, প্ৰথমৰ পৰা শেষলৈকে চাব প্লিজ। এতিয়া মাছখিনি নিমখ হালধি সুন্দৰকৈ সানি লোৱা হৈছে, মানে মিলাই লোৱা হৈছে। আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ কামখিনি আমাৰ নবৌ হতুৱাই কৰাইছোঁ। অৱশ্যে বনোৱাটো ময়ে বনাম। এতিয়া মানে নবৌ হতুৱাই সকলোখিনি ৰেডি কৰাই লৈছোঁ, তাৰপিছতে মই বনাম। আৰু এনেকুৱা ৰেচিপিবিলাক আপোনালোকৰ মাজলৈ বনাই ময়ে লৈ আহোঁ। এতিয়া মই মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। এয়া আপোনালোকে চাই থাকক কেনেধৰণে কি কৰিছোঁ। সকলোখিনি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চালে বুজি পাব। আৰু আপোনালোকে বনাই এনেধৰণে খাই চাব কেনেকুৱা লাগে, তাৰপাছত মোলৈ কমেণ্ট কৰিব। আৰু যদিহে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব। আৰু ভিডিঅ'বিলাক সকলোৱে আদৰি ল'ব বুলি বহুত আশা ৰাখিছোঁ। আৰু সকলোৱে চাব আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে বনোৱাটো। মই প্ৰায় এনেধৰণে বনাই থাকোঁ। এতিয়া চাওক, মাছখিনি হাফ ফ্ৰাই কৰাৰ পাছত মই কেৰাহীৰ পৰা আঁতৰাই নিদিলোঁ। ইয়াতে দি দিলোঁ কাটি লোৱা পিঁয়াজ আৰু আদা নহৰু জলকীয়া। কাটি লোৱা পিঁয়াজ, আদা নহৰু জলকীয়া দি দিলোঁ। আৰু এতিয়া আপোনালোকে চাই থাকক, ইয়াতে মই কাটি লোৱা কোমোৰাখিনিও ঢালি দিলোঁ। এয়া কেনেকুৱা ধৰণে কাটি ল'লোঁ সেয়া দেখুৱাই দিলোঁ আপোনালোকক। কোমোৰাখিনি ঢালি দিলোঁ। এতিয়া কেনেধৰণে কি কৰিম আপোনালোকে চাই থাকক। এয়া দেখিছে নহয়, অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু এতিয়া মই যিটো গামলাত মাছখিনি মানে মেৰিনেট কৰিছিলোঁ, সেই পানীখিনি দেখিছে নহয়, মেৰিনেট কৰিলোঁ কৰি আপোনাৰ তাত লাগি থকা তেল মছলাখিনি তাতে অলপ মানে গৰম পানী দি আৰু ইয়াত এনেধৰণে ঢালি দিলোঁ। চাওক দেখিবলৈ কেনেধৰণে হৈছে, অকণমান ওচৰৰ পৰা দেখুৱাইছোঁ। এতিয়া এয়া মছলাখিনি নষ্ট নকৰিলোঁ আৰু মানে গোটেইখিনি এনেধৰণে দি দিলোঁ। এতিয়া মই 10 মিনিটৰ বাবে উতলিবলৈ দিম, সুন্দৰকৈ সিজি যাব। 10 মিনিট বা 9 মিনিট এনেধৰণে উতলিবলৈ দিম। আৰু আপোনালোকে চাই থাকক। ইয়াতে অকণমান এতিয়া মই জিৰা আৰু অকণমান ধনিয়া পাউডাৰ দিলোঁ। সেয়া বেছি দিয়া নাই, অকণমান দিছোঁ আৰু হাফ চামুচকৈ দিছোঁ, বেছিকৈ দিয়া নাই। তেল মছলা বৰ বেছিকৈ নাখাওঁ মানে আমি, সেয়েহে। চাওক, এতিয়া পূৰা এনেধৰণে উতলিবলৈ দিম। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব। এতিয়া অকণমান দেৰিৰ বাবে ঢাকি দিম। চাই থাকক আপোনালোকে। চৌকাটো দেখাই দিছোঁ, আৰু এইটো ৰেষ্টুৰেণ্টৰ চৌকা হয়, দেখাই দিছোঁ। এয়া চাওক, বৰাবৰ উতলি আছে, দেখিছেনে? প্লিজ কমেণ্ট কৰিব খাবলৈ কেনেকুৱা হ'ব বাৰু। চাই থাকক, পানীখিনি শুকুৱাই দিম, মানে একেবাৰে শুকুৱাই নিদিওঁ। আৰু এয়া চাওক, এতিয়া হৈ গ'ল কোমোৰা আৰু গৰৈ মাছৰ কাৰী। দেখিবলৈ কিমান সুন্দৰ লাগিছে, দেখিছে? খাবলৈও সুন্দৰ লাগিব। এয়া চাওক, পানীটো মানে আৰু অকণমান শুকুৱাম দেই, আৰু অকণমান এতিয়া জুইতে আছে মানে, আৰু দেখুৱাই দিছোঁ আপোনালোকক। আৰু অকণমান সময় মানে ৰাখিম আৰু জুইত।
সেয়া চাওক ভাগি নগ'ল, তাজা তাজা গৰৈ মাছ কেতিয়াও ভাগি নাযায়। খাব পৰা হৈ গ'ল দেই গাইজ। চাওক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব। গৰৈ মাছ আৰু কোমোৰা, এইয়া চাওক তাজা তাজা গৰৈ মাছ আৰু কোমোৰা এনেধৰণে বনালোঁ। এতিয়া মই ভাত খাবলৈ লৈছোঁ। ভাতৰ থালিখনো অকণমান দেখুৱাই দিম আৰু। এতিয়া খাব পৰা হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাই চাব কেনেকুৱা লাগে। তাজা তাজা গৰৈ মাছ আৰু কোমোৰা দি বনাই খাই চাব, তাৰপিছত মোলৈ কমেণ্ট কৰিব। শেষত মই মোৰ ভাতৰ থালিখন অকণমান দেখুৱাই দিছোঁ। সকলোকে বহুত মৰম আৰু সম্ভাষণ জনালোঁ। আজিলৈ আহিছোঁ, বাই বাই।